তো গাইজ কি খবৰ আপোনালোক আশা কৰোঁ সকলোৱে ভাল তো মই ভালে আছোঁ তো বহুত দিন ভিডিঅ' এতিয়া দিয়া নাছিলোঁ তো কিবা এটা অকণমান বিজি আছিলোঁ তো আজি এটা আপোনালোকৰ কাৰণে এটা ব্লগ এটা লৈ আহিছোঁ তো ব্লগটো হ'ল যে আজি বিশ্বকৰ্মা পূজা তো সেইকাৰণে যাই আছোঁ খতৰা মন্দিৰ তো তাতে যাই কিনে আপোনালোকক দেখাই আছোঁ তো আৰু মোৰ ইফালে আছে নজৰুল এই কেনে বহুত ভাল লাগিছে আজি আৰু ই ধৰ অংকুৰে লগ ধৰিলে মই এনে যাব ইচ্ছা কৰা নাছিলোঁ কিন্তু ই ক'লে কি যাওঁ ভাই মই বোলো দে আৰু তাক মাৰি হ'ব দে আৰু যাওঁ তাতে যাই গম পোৱা যাব কি হয় ভাল লাগব এনেতো ভাল লাগি আছে মনটো ভাল লাগি আছে কিবা এটা বহুত দিন ক'তো যোৱা নাছিলোঁ আজি আহিলোঁ এনেকৈ চিন্তু আছে কিন্তু বল ফাইনেলি আহি পালোঁ তো এতিয়া মানে গাড়ী ক'ত পাৰ্কিং কৰিব লাগে তো সেইটো গম পোৱা নাই তো মানে গাড়ীখনটো বৰ্তমানতে থৈছোঁ তো ইয়াৰ পৰা নি আছোঁ ইয়াৰ পৰা আগত নিব লাগিব তো আগত নি কিনে তো ইয়াতে নামি ল'লা তো মই যাই আছোঁ আগত তো গাড়ীখন পাৰ্কিং থৈ কিনে আপোনাক লগ পাই আছোঁ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ এই গাইছ পানী চানী আছে ৰাস্তাত পানী মানুহ হৈছে দেখা আছে গাইছ এই ৰাস্তাতে ইমান মানুহ আৰু বা আগতে কিমান কি আছে যাই পোৱা নাই আৰু আছে অলপমানতো ইহঁতি যাব অলপমান মানুহ আছে না কি আছে তো দেখাততো বাপৰে বাপ মানুহ এনেকৈ চাওক না কিমান মানুহ আৰু আগতে বা কি হয় নজৰুল এনেকৈ মানুহ হ'ব আৰু ক'ত ৰাস্তাত গাড়ীখন কি বঢ়িয়া ধুই লৈছিলোঁ আজি চবচে চাৰ আজি দে আজি খতম জামত চাৰিবাৰ ফাঁচি আছোঁ বহুত দেৰি হ'ল তো আৰু বা কিমান দেৰি লাগে মাৰামাৰি হয় মাৰামাৰি হোৱা নাই হৈ আছে সেইটো ঘৰত আকৌ যে মাৰুতি শুনিলে এতিয়া আকৌ এই মাৰুতি বাদ দিয়ে এমান জেগা চিনি গেলা কি বোলো ইমান জেগা না আকৌ যে মাৰুতি শুনিলে এতিয়া বুজিব নাই তো চবতে যাম তো ইফালেদি যাব নোৱাৰোঁ এইটো সিহঁত গোটাই হেৰি মানে যাম হৈছে পুলিচে নিজে কৈছে যে ইটো চাই যাব নোৱাৰা তো ইয়াতে ক'ত গাড়ীখন থৈ যাব লাগিব পেট্ৰল পাব এতিয়া গাড়ী থমটো থম সেইটো বেলেগে কথা এইটো গাড়ীখন এখনটো ডাঙৰ পিছতো এখনটো ওলাই যাব তো গাড়ী থ'ব জেগাই নাই জেগা বিচাৰি হাকাৰ তো ক'তো এতিয়াক লৈ জেগা চেগা পোৱা নাই বাই আচ্ছা জেগা পাইছা এই বিশ্বয় পাগলা কৰিছি যেনেকে মাৰছে আমাৰ আগেৰি পোষ্ট টকা দিনটো কেনে হ'ব কি দাম দিছে আচ্ছা ই সঁচাৰে এনেকে লৈ যায় এনেকে লৈ গৈছে আমাৰ আগেৰি গাড়ী চাব জেগা পোৱা নাই এতিয়াক লাগি ক'ত পাইছা নাই পোৱাই নাই অলপো জেগা নাই তো গাইছতে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ তো এখন মোৰ গাড়ী 8 নম্বৰ তো এইখন মাৰুতিখনৰ কাষতে মোৰ গাড়ীখন থৈ দিয়া আছে তো ইয়াতে গাড়ীখন থৈ কিনে বৰ্তমান যাম তো নজৰুল কোনোবা কিবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই নাই বা মোৰ কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই মই এনেই ছোৱালী যদি ৰাস্তাত দেখা পাওঁ মই পথাৰে দিয়ে যাওঁ চলি কথা দি যাবা ছোৱালী দেখিলে মই চকু মুজি দিওঁ গম পোৱা নাই মোৰ নাই আমি দিওঁ আকে তাকেই যো পূজা খাব লাগে চিংগল চলি আমি মোক ধৰিম মই তোক ধৰিম দুইটা একেলগে যাই থাকিম গাড়ীখন তাতে আগত থৈছিলোঁ তো অৰুপ গাড়ীখন থৈছে অৰুপ গাড়ী ক'ত থৈছা স্কুটিখন 9253 তো আমাৰ আগত আছে তো আমাক লৈ যাই আছোঁ ৰ'ব এইটো পেট্ৰল পাম্প মাস্ক চাস্ক বঢ়িয়াকৈ পিন্ধি লৈছোঁ তো মাস্কখন ভাইটি ন কি হ'ল লাজ কৰিছে সংখ্যা তহঁতৰ ঘৰ ক'ত গোপালপুৰত আমাৰ গোপালপুৰ গোটেই মাহ আকৈ দেখোঁ মই আকৈ দিয়া তো একেলগে বঢ়িয়াকৈ ৰাম ৰাম ই লাজ কৰিছি মজা মজা মাস্ক সংখ্যা দি
নটা মানুহ খালি ইয়ে আপি চলি ইমান লাজ নকৰে যিমান লাজ কৰিছে এটা ভাই যেমন লক্ষ্য তো এতৰো এটা চেনেল আছে তো নাম পড়া এক্সমো কি কি পড়া কসম পঢ়া কসম ডেসক্ৰিপশ্যন লিংকটো দি আছো আৰু তোমাৰ এমপি বড়লৈ তোমাৰ কিবা আছে নেকি নাই একে আপি হিচাপত লৈছা নেকি কৈ দিবা গাই চবে কৈ দিবা হে দাদু তই কি সঞ্জন নাথ বঢ়িয়া তো আৰু চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি দিবা আপোনালোকে যোনে চাই থকা ভিডিঅ'টো তো এতিয়া আমি আগলৈ যাম হে গাইছ 2 ঘণ্টামান হ'লে ৰখি আছোঁ মানুহ চাওক যাবা মেৰি এই ডাঙৰ ডাঙৰ গাড়ীবিলাক খুমাই দিছে মানুহ আহিব এটা গাড়ী হাতী এখন আনি কিনে খুন্দি থৈ দিছে দাম লাগছে দেই গাড়ীত দাম লাগছে খাওয়া দাম নহয় গাড়ীৰ দাম লাগছে দেখো চাওঁ চালক যাম পল্লু এই বেপাৰ মেলা মানে দোকান ঘূৰি আনা নামটো ঘূৰি আনা আহিব লাইলে পেপাৰ কি দোকান দিয়ে অতি সেই পৰা ৰখি তাতে বাইদেউ এইবোৰ দিত গাড়ী এইবোৰ হাতী হাত যাব গাড়ী এইগিলাখান চাওঁ এইগিলা চাওঁ মানুহ আছে দিত গাড়ী আছে মস্ত ডাঙৰ হাতী বুজিলে অৱস্থা কেনে আনব হ'ব আনিছা চিন্তু কেনে লগা আছে ঠিকে আছে আমি একো নাই দি আমি তো ফাইনেলি গাইজ পাই গ'লো আহিছো মন্দিৰ যাওক তো গাইজ তামান মানুহ যাম মানে ওলবা নদী কিবা বাইক থৈছোঁ পেট্ৰল পাম্পত খোজ খাইছোঁ 1 কিলোমিটাৰ হ'ল না 1 কিলোমিটাৰ খোজ খাইছোঁ বাইক থৈছোঁ পেট্ৰল পাম্পত জেপুত কিবা আছে নেকি আপোনাৰ চিংগল মানুহ না হাতত ধৰা মানুহ না সেইকাৰণে জেপুৰ কোনোবা ধৰিব দিব কৰা মানে এইফালে বাকী ইঞ্চি মন্দিৰ তো বাকী ভিতৰতে দেখাই আছোঁ অলপ মাজত তো বাহিৰটো ইফালে চাই লওক তো ইঞ্চিয়াত ৰাতি ক'ত দেখা পাবি কাছো এটা দেখা দিব নেকি কাছো তো কাতে ৰাতি বোন পাকাই ফাংচন আগত আহি আছোঁ বৰ্তমান ক'তো আকৌ দেখা নাই ইফালে সিফালে ঘূৰি আকৌ কি কাম তেল দি চাৱাই চাইছে চেলফি তুলছি আমি কি কৰিম আমি চিংগল ঘূৰা বেলেগ নাই ঘূৰি থাক তাৰপিছত গৈ থাক মানে কি আমি ইয়াতে কাছো নাই মানে আমি ভিতৰৰ ফালে সোমাই আহিলোঁ আহি পেলাই চেলফি তুলি আছে আমি অলপ চাই থাকিলে নহ'ব ক'ব লাগিব নতুনকৈ হেৰি কৰিছে আৰু মানে এইটো নতুনকৈ বনোৱা হয় বাকী হিন্দি আছে আৰু বৰ্তমান নাই মানুহ চাপ নাই মানুহ চাই লওঁ আমি গণতন্ত্ৰ পাচনি মহোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা আজিৰ এই সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ আমি এতিয়া আজিৰ অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে লৈছোঁ
তো গাইছ মানুহ চাওক না মানুহ ইয়াৰ পৰা এইবিলাক দেখা নাপায় ন গাইছ মানুহ পিপৰিয়া দিছি পিপৰিয়া পিপৰিয়া দিছি ये हमारा जय श्री राम तो जय श्री राम आगुर बार लहाय आछे रब या হৈছে এটা কাজিয়া খান इसे चाउमीन कहते हैं চাউমিন हाँ এগলে কি বলে কয় हाँ এগলে ये मीठे का दुकान है ये তো কত যাই থাকা নো একলা একলাই খাম নহয় একেলগে খাম একলা তোকে খাবা দিম হা একেলগে খাম ৰ একেলগে খাবৰ কাৰণে হাত তো এতিয়া ভোক লাগিছে একো খোৱাই নাই বৰ্তমান ইচ্ছাক লাগি তো এতিয়া খাই লৈ কিনে বাকী চিন্তা কৰি আছোঁ নজু ক'ত গেলি और ये बिल्कुल टीवी आपको लगा देखा वैसे কোনবাই ये बिल्कुल टीवी 100 মুঠে 100 টাকা ভগবান গেল দেখা নাপাওঁ ৰে গেল পৰীক্ষা থাকি গৈছে বাবা লাগ বুলি সুধা লাগব ফাজিছন দিবনে সন দিলে দিব পাৰে না দিলে ভালো হয় নিদি আকৌ অঞ্চো হ'ব এই আকা লগে থাক কোম্পানী নিবো টকাৰ পাই এটা 1 লাখ মান ঘুরবি তো ইমান মানুহ দেখা নাই কুকুৰ পূজা চাবা আহিছি ঐ হেৰি নজল এলত লগ নাই একলাই সিংগে আমি জানি ক হে কুকুৰ নি বেছি না আমি জানি ক জানি ক যাপে নেকি উঠে নজল দেখা পোৱা নাছিলো তো ইয়াতে ৰখি আছে কি ভাবি আছা তই মই পিন এটা আনিছিলো উঠি পেলাই বৰফ ফুটে দিওঁ নাম একদম খুচি মাৰবো হ'ব তে মাৰব নালাগে এই চাওক আমি কত যাচ্ছি ন ফুটেলি ভাল লাগিলে খাই পেলাই কমি গেছে অঞ্জল কি ভাই পিস্তল লাগছিলে ভাই বহুত তোমার সিঙ্গেল এপিসোড পালে ভালো লয় সিঙ্গেল ভালো লয় আমাক লাগি পিস্তল এটা লাগছিলে ভাই মোক পিস্তল লম ৰ সৰু চলি নেকি তই পিস্তল লবি কৰকতে মাৰিব লাগে কৰগুতে মাৰবি ৰ চাউমিন হা তো চাউমিন তো বৰ্তমান খাই লওঁ কিনে আৰু কবি কবাৰ কিবা লৈ